নমস্কাৰ বন্ধু, পোনপ্ৰথমে মই মোৰ চেনেল আসাম টপিক চেনেলত আপোনাক স্বাগতম জনালোঁ। সো ফ্ৰেণ্ডছ, আজিৰ বিষয়টো হ'ল আপুনি চাগে গমেই পাইছে। আজিৰ বিষয়টো হ'ল আপুনি আপোনাৰ জীৱনৰ অতি প্ৰয়োজনীয় কিছুমান বাণীৰ বিষয়ে আজি মই আপোনাৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। সো ফ্ৰেণ্ডছ, আপুনি যদি ভাবিছে এই ভিডিঅ'টো চাবলৈ, তেনেহ'লে প্লিজ শেষলৈ চাই থাকিবৰ বাবে মই অনুৰোধ জনালোঁ। সো ফ্ৰেণ্ডছ, আমি ষ্টাৰ্ট কৰোঁ। মৰমৰ শৰে যাক বিন্দিছে, তেওঁহে মৰমৰ শক্তি জানে। মহাত্মা গান্ধী। সত্যক জানিবলৈ চেষ্টা কৰা, ই তোমাক মুক্তি দিব। মহাত্মা গান্ধী। মাধৱী স্বামী থকা স্ত্ৰীয়েহে জানে, তেওঁৰ সংসাৰত কেনে অশান্তি আৰু ধ্বংসলীলা চলি থাকে। মহাত্মা গান্ধী। তুমি যি ভাবা, যি কোৱা আৰু যি কৰা, সেইবোৰৰ মাজত যেতিয়া সমন্বয় থাকে, সেয়াই সুখ। মহাত্মা গান্ধী। নিজেই অভদ্ৰ বুলি পৰিচয় নিদিয়ালৈকে তুমি সকলোকে ভদ্ৰ বুলি ভাবিবা। মহাত্মা গান্ধী। প্ৰিয় বন্ধু, কুইজটি ভাল লাগিলে এটা লাইক কৰক আৰু চেনেলটি ছাবস্ক্ৰাইব কৰক। আৰু মই দিয়া ভিডিঅ' যাতে সকলোতকৈ আগত পায়, এইটো সম্পূৰ্ণকৈ বিনামূলীয়া।